মই এটা নতুন স্কিম লৈ আহিছোঁ। আপোনালোকক চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। মই অসমত চাকৰি ল'ম, খেতি বাতি কৰাৰ কাৰণে, কিষাণৰ কাৰণে চাকৰি ল'ম। মই 1 লাখ চাকৰি দিম মই খেতি বাতি কৰাৰ কাৰণে। সেই বস্তুবোৰ আমাৰ চৰকাৰৰ পৰা লোৱা হ'ব। 1 লাখ কিষাণক চাকৰি দিলে আপোনালোকৰ কিমান সুবিধা হ'ব গম পাইছে নে নাই? 1 লাখ কিষাণে তাতে চাকৰি কৰিব আৰু কোনো দৰকাৰ নাই। সেইকাৰণে আমাৰ বহুত সুবিধা হ'ব। আপোনালোকে ভাবি চাওক একবাৰ, কিষাণক চাকৰি দিলে কিমান সুবিধা হ'ব। বেকাৰ চলি যত আছে খেতি কৰিবৰ কাৰণে তেওঁলোকক চাকৰিত ল'ম। মাহত 30,000 টকাকৈ দৰমহা দি থাকিম আমি। আৰু যি পিছত খেতি কৰিব, যিমান আমাৰ চৰকাৰী মাটি আছে, আমি আৰু প্ৰাইভেট যিবিলাক পাব্লিকৰ মাটি আছে, সেই মাখাও আমি ঠিকা হিচাপে লৈ সেই মাখাও আমি খেতি বাতি কৰিম। আপোনালোকে টেনশ্যন কৰিব কোনো দৰকাৰ নাই। এনেহে আমাৰ অসমখন আগবঢ়াই লৈ যাম। 2024-তো বিজেপি চৰকাৰ থাকিবই। মোদীকতো কোনেও এৰাব নোৱাৰে নহয়। মোদীটো থাকিবই দিল্লীত, আৰু অসমত থাকিব কাই এই মামাই হেমন্ত বিশ্ব শৰ্মা। আপোনালোকে টেনশ্যন কৰিব দৰকাৰ নাই। কোনো টেনশ্যনত থাকক। 1 লাখ লোকক মই চাকৰি দিয়াৰ ব্যৱস্থা কৰি আছোঁ। অসমত 1 লাখ চাকৰি দিম, আৰু সেইবিলাককে মই খেতি বাতি কৰাৰ কাৰণে চাকৰি ল'ম। খেতি বাতি কৰিব কেনেকৈ কি হ'ব, আমাৰ স্পাৰ্ট থাকিব, স্পাৰ্টসকলে শিকাই দিব নহয়। আপোনালোকে সেইটো কাৰণে টেনশ্যন কৰিব দৰকাৰে নাই। দিব নহয়, আমাৰ সব হেৰি কৰি আছে, গম পাব। আপোনালোকে চব ঠিক কৰি দিব, কোনো টেনশ্যন কৰিব লগা নাই। অ'কে, ঠিক আছে হৈ যাব, সকলোৱে হৈ যাব, কোনো টেনশ্যন নাই, চববোৰে হৈ যাব। 1 লাখ চাকৰি ধেমালি বুলি নহয়, এইটো ভাবিব আপোনালোকে। 1 লাখ লোকক চাকৰি দিম, কোনো টেনশ্যন নকৰিব আপোনালোকে। মই একবাৰ মুখেদি কৈছোঁ যদি দিমেই। মই 1 লাখ লোকক চাকৰি পাবই আপোনালোকে খেতি বাতি কৰাৰ কাৰণে। ইয়াতে কোনো পাৰ্মেণ্ট হ'ব, সেইটো কোনো হেৰি নাই। পাৰ্মেণ্ট হ'ব, পাৰ্মেণ্ট কৰি দিম। টেনশ্যন কিয় লৈছে? একদম পাৰ্মেণ্ট, ফুল পাৰ্মেণ্ট হ'ব।